হেল্ল' ৰাইজ, এতিয়া এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ আগত। ভাল ভিডিঅ'ই হ'ব আৰু এটা জানিবলগীয়া কথা। আৰু এতিয়া ভিডিঅ' আহি থাকিব আপোনালোকৰ আগত ৰেগুলাৰ। এতিয়া কেমেৰাটো অলপ চেঞ্জ কৰিছোঁ অলপ। এতিয়া আপোনালোকে ভিডিঅ' কোৱালিটি চাই গমেই পাইছে কেনেকুৱা হ'ব। আৰু আজি এটা নতুন এক্সপিৰিয়েঞ্চ কৰিম। 8টা চকাৰ মানে বাছ, 8চকীয়া বাছত যাম। এতিয়া আছোঁ মই বৰ্তমান ঘৰত, ৰাতি যাম। আপোনাৰ 10টামান বজাত যাম, গুৱাহাটী যাম। আপোনাৰ কেনেকুৱা হয় এক্সপিৰিয়েঞ্চ তাকে আপোনালোকক ক'ম। আৰু মোৰ এইবাৰ প্ৰথম গৈছোঁ আগতে, কিন্তু এইখন বাছত যোৱা নাই। তাকে কি বাছ কি কথা মই আপোনালোকক দেখাই যাম ভিডিঅ'ৰ লগে লগে। আৰু কেনেকুৱা লাগিব, ভাল লাগিব নে বেয়া লাগিব সেইটোও জনাম। আৰু লাষ্টলৈকে চাই যাব ভিডিঅ'টো কেনেকুৱা লাগে। তাকে এতিয়া আপোনালোকক ভিডিঅ' দি থাকিম আৰু ৰেগুলাৰ। তাকে আশা কৰিছোঁ ভাল পাব। আৰু এতিয়া বস্তু চস্তু একো পেকিং কৰা হোৱাই নাই। এতিয়া পেকিং চেকিং কৰা হোৱাৰ পিছত আৰু যাম লাহে ধীৰে। তাকে হ'ব, ভিডিঅ'টো চাই যাব। আমি দৌৰি দৌৰি আহি আছোঁ। কি হৈছে চাব এতিয়া, আমি দেখাই আছোঁ। আমি যে এয়া দৌৰি দৌৰি আহিলোঁ, এয়া আমাৰ লটাৰী খেল হৈ আছিলে। আৰু আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ আৰু ছেকেণ্ড পুৰস্কাৰ প্ৰাইজ আমাৰ দাদাই পালে। আৰু বহুত ভাল লাগিছে, সেইকাৰণে আমি দৌৰি দৌৰি আহিলোঁ চাবলৈ। আৰু চাওক কি পালোঁ। বঢ়িয়া আহিছে ভিডিঅ' দিছে। তাৰমানে পালে এইটো বঢ়িয়া। খেল খতম। বঢ়িয়া বঢ়িয়া। শুনি আছা হাঁহিলে লটাৰী খেলৰ ফাৰ্ষ্ট পুৰস্কাৰ। এইটো ফাৰ্ষ্ট পুৰস্কাৰ ছেকেণ্ড পুৰস্কাৰ নেকি? প্ৰাইজটোৱে ডাঙৰ কথা নহয়। আৰু আপোনালোকে ইমান লাকত কিমান মানুহৰ ভিতৰত প্ৰাইজটো লগা, এইটো বহুত ডাঙৰ কথা। সেইকাৰণে বহুত ভাল লাগিলে যে আমাৰো লাক আছিলে। আমি যাবৰ কাৰণে ৰখি আছোঁ। এই গাড়ী আহি পোৱাহিয়ে নাই আৰু অলপ দূৰ আছেই। এয়া ৰিকিও আহি ৰখি আছেহি, দাদাহঁত ৰখি আছে, আৰু এজন দাদাও ৰখি আছে গুৱাহাটী যাব। তাকে ৰখি আছোঁ, এতিয়া গাড়ী আহি পাবহি আৰু। আমি যাব ওলাইছোঁ, পূৰা বৰষুণত তিতি আছোঁ। ৰিকি কেনেকুৱা লাগিছে? বেয়া লাগিছে। এই গাড়ী চাব ৰখি আছে কেনেকুৱা লাগিব 8চকীয়া। তাকে চাব এতিয়া কেনেকুৱা হ'ব। বৰষুণ দি আছে, দৌৰি দৌৰি আহিছোঁ। এই গাড়ী পাইছেহি। ভিডিঅ' কৰি আহিছোঁ। এয়া গাড়ী উঠিমগৈ এতিয়া। তই কি যাবি? যাওঁ দেই, একো নাই নহয়। এক ছেকেণ্ড হ'ব, ডিক্কিত ভৰাই দিম। এয়া গাড়ীত উঠি আহি আছোঁ। এয়া বহুত বৰষুণ এতিয়া, মানে একদম বহুত বেছি বৰষুণ দিয়া হ'ল। তাকে আহি আছোঁ, আৰু মই কেমেৰাটো মানে টেষ্ট কৰিছোঁহে ফাৰ্ষ্ট। কেনেকুৱা হৈছে নিজে চাইছোঁ আৰু। আহি বহুত ভাল লাগিলে, বহুত কমফৰ্ট গাড়ীখন। আৰু এতিয়া আমি নামিছোঁ। আপোনাৰ ৰখাইছে বিশ্বনাথ চাৰিআলিত, হোটেলত ৰখাইছে কিবা খাই ল'বলৈ। তাকে মইতো ঘৰত খাই আহিছোঁ, সেইকাৰণে একো খোৱা নাই। আহি আছোঁ আৰু। এতিয়া খাই বৈ হ'ল আৰু চবৰ যাব ওলাইছে। এয়া আহি মই গুৱাহাটীয়ে পালোহি। ইয়াত তেল ভৰাই লৈছে গাড়ীত। আহোঁতে অলপ শুই গ'লোঁ। ডাইৰেক্ট আহি গুৱাহাটীতে সাৰ পাইছোঁ আৰু টোপনি। পূৰা চকু মেলি পেলাই অলপ ৰখিছোঁ বাহিৰতে, অলপ ফ্ৰেছ হৈ লৈছোঁ, মুখ হাত ধুই। আৰু বাছখনত আহি বহুত ভাল লাগিলে, বহুত কমফৰ্ট। আৰু বহুত একদম গমেই নাপালোঁ আহি।
তেল ভৰাই লৈছে আৰু এতিয়া আৰু মই এয়া খানাপাৰাত নামিলোঁ। এয়া বাছ গৈছে, এতিয়া আৰু পেহীহঁতৰ ঘৰত যাম ডাইৰেক্ট। মই গৈ থাকো। জয়ানগৰত মামা হোটেল কি কয় এইবিলাক খাব গ'লে আকৌ ইয়াত লাগে জুচ। জুচ দিয়া বোলে খাই ঠাণ্ডা পিছফালে ভিউ চাওক, ভিউ কি বঢ়িয়া লাগিছে চাই ন। বাপৰে, ৰাতিপুৱা ভিউ চাবলৈ সঁচাকৈ বঢ়িয়া লাগে। মই এতিয়া আহি পালোঁহি পেহীহঁতৰ ঘৰ, লৰালৰিকৈ আহিলোঁ। আহি পেলাই এতিয়া পেহীহঁতৰ ঘৰতে চাহ তাহ খালোঁ। তাকে আপোনালোকৰ ভিডিঅ'বিলাক কেনেকুৱা পাইছে ক'ব, আৰু এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' দিম আৰু এতিয়া চাম কিমান ভাল বনাব পাৰোঁ। এতিয়া যিমান পাৰোঁ ভিডিঅ' দি থাকিম। আজি ভিডিঅ'টো ইমানেই আৰু বেছি দেখাই নাথাকোঁ। আজিলৈ ইমানেই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যোনে চাই আছে ছাবস্ক্ৰাইব কৰা নাই, আৰু ভিডিঅ'বিলাক লাইক শ্বেয়াৰ কৰিব। আৰু ইমানেই, আজিলৈ ইমানতে শেষ কৰোঁ, বাই। ভিউ চাওক, ভিউ বাপৰে ইমান ধুনীয়া হৈ আছে। পাহাৰত চাওক, গোটেই ডাৱৰ একদম ভাৱ হৈ আছে।